हेलो बंधुসকল আপোনালোকে চাই আছে বিতৱন দাস ইউটিউব চেনেল। আজি আনবক্সিং ভিডিঅ' আহিলে মোৰ এইটো ফাৰ্ষ্ট ৰেকৰ্ড কৰি আৰু এটা মই নতুন আজি গুৱাহাটীৰ পেণ্টালন্সৰ পৰা আনিলো। ফাৰ্ষ্ট ৰেকৰ্ডে হয়, চাব পাৰে আপোনালোকে। বলক আনবক্সিং কৰোঁ। ধুনীয়া এটা বাকচ চামৰে আপোনাক দেখাই দি আছোঁ। চালে বলক আমি আনবক্সিং কৰোঁ। ইমান টাইট থাকে না বাকচটো। বক্সটো মালটো উলিয়াই ল'লোঁ, অলপ চাইডত থৈ দিলোঁ। ভিতৰত কি কি আছে চাওঁ আমি। ভিতৰত আছে ৱাৰেণ্টি কাৰ্ড আমাৰ। ফোন আহিছে, ফোনটো পিছত ধৰিম আমি, ভিডিঅ'টো আগত কৰিম। ফোনটো ডাঙৰ নহয় আমাৰ, ভিডিঅ' ডাঙৰ। এইটো ৱাৰেণ্টি কাৰ্ড আমাৰ দেখিলে, ফাৰ্ষ্ট কাৰ্ড। আপোনাক প্ৰাইচটো দেখাই দিওঁ। এইটো মই 1800 টকাত কিনিলোঁ। ইয়াত 1835 টকা লিখি আছে। 35 ডিছকাউণ্ট দি দিলে আৰু। এইটো মেনুটো চালে পঢ়িব পাৰে আপোনালোকে। মই ইমান ইম্পৰ্টেঞ্চ নিদিওঁ ডকুমেণ্টছৰ ওপৰত। বলক আপোনালোকেতো বস্তুটো চাই ল'লে। বস্তুটো এইবাৰ ঘড়ীটোৰ ওচৰত আহোঁ। ঘড়ীটোৰ পেকিং ইয়াত আছে, বেয়া নহয়। মই মানে আজি আনিলোঁ। হয় আৰু হ'ব নেকি। এইটো মই মানে ইউটিউব খোলাৰ আগতে কিনিছিলোঁ, সেইকাৰণে আনবক্সিং হোৱা নাই। হ'ব দিয়ক, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। ধন্যবাদ।